উদ্ধাৰ অভিযান লৈ আহি চাহ ভাতৰ জুতি লোৱাত ব্যস্ত আৰক্ষী Sdrf বাহিনী। বিলাকীপাৰাত প্ৰশাসন আৰু Sdrf বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহয় গৌৰাং নৈত সন্ধানহীন হোৱা শিশু। পানীত উটি গৈছে বা মৃত্যু হৈছে। তেখেতসকলক সুধক তেখেতসকলৰ ভাৱটো কেনেকুৱা হৈছে আৰু তেখেতসকলে ইয়াত উদ্ধাৰ অভিযান চলাবলৈ আহি তেখেতসকলে চাহ খাবলৈ গৈছে। তাৰ পিছত আহি চাহ খাই আহি ইয়াতে আকৌ দুটামান ৰাউণ্ড মাৰি কাৰোবাৰ ঘৰত ভাতৰ এৰেঞ্জমেণ্ট কৰিছে। ভাত খাবলৈ গৈ তাতে তেখেতসকলে 1.5 ঘণ্টামান সময় নষ্ট কৰিছে। ধুবুৰী জিলাৰ বিলাকীপাৰা আৰক্ষী চকীৰ অন্তৰ্গত কাটাইকাটি গৌৰাং নৈত ৰাতিপুৱা 6:30 বজাত গা ধুবগৈ সন্ধানহীন হৈছিল 3 শিশু। ইয়াৰে দুগৰাকী শিশু স্থানীয় ৰাজ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হয়, কিন্তু আন এগৰাকী শিশুৰ কোনো সন্ধান লাভ নকৰে। এই পাছতে উক্ত ঘটনাৰ খবৰ দিয়াৰ পাছত বহু পলমকৈ দিনৰ 1 বজাত আৰক্ষী আৰু Sdrf বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। যদিও ৰাইজে অভিযোগ উত্থাপন কৰে যে Sdrf বাহিনীয়ে শিশুটিৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰি উদ্ধাৰ অভিযানত গাফিলতি কৰিছে। আগভাটিত মানে নামিব নোৱাৰে, তেখেতসকলে বোলে ভয় খায়, কিবা বোলে থাকে তাত, এনেকুৱা ধৰণৰ Sdrfৰ মন্তব্য। তাৰপিছত গাফিলতিৰে উদ্ধাৰ অভিযান চলাই অৱশেষত 4 বজাত ঘটনাস্থলীৰ পৰা Sdrf বাহিনী উভতি যায়। আৰক্ষী আৰু Sdrf বাহিনীৰ চৰম ব্যৰ্থতাক ধিক্কাৰ স্থানীয় ৰাইজে নিজেই যোৱাকালি ৰাতিপুৱাৰ পৰা হাতে কামে লাগি অৱশেষত আজি শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মই সাধাৰণ ৰাইজক সহযোগিতা কৰিছিলোঁ আৰু মই ভিলেজ সেৱা পুলিচক ধিক্কাৰ জনাইছোঁ যে ভৱিষ্যতে এনেকুৱা কাম যাতে নকৰে। দলঙৰ সন্মুখত আমাৰ সাধাৰণ মানুহে বাৰ কৈ আছিল ইয়াতে আছে, সেইটো মানে তাতে নামিব সাহস নাপায়। চৰকাৰী মানুহ যদি সাহস নাপায়, আমাৰ সাধাৰণ মানুহে কেনেকৈ সাহস পাব? সেইকাৰণে মই Sdrf আৰু ভিলেজ সেৱা অচিক মই ধিক্কাৰ জনাইছোঁ, এনেকুৱা ভুল কেতিয়াও যেন নকৰে। তেখেতসকলে উদ্ধাৰ অভিযান বন্ধ কৰি তেখেতসকলে চাহ খাবলৈ গ'ল। যিসকলৰ পৰিয়ালৰ শিশু ইয়াত পানীত উটি গৈছে বা মৃত্যু হৈছে, তেখেতসকলক সুধক তেখেতসকলৰ ভাৱটো কেনেকুৱা হৈছে আৰু তেখেতসকলে ইয়াত উদ্ধাৰ অভিযান চলাবলৈ আহি তেখেতসকলে চাহ খাবলৈ গৈছে। তাৰ পিছত আহি চাহ খাই আহি ইয়াতে আকৌ দুটামান ৰাউণ্ড মাৰি কাৰোবাৰ ঘৰত ভাতৰ এৰেঞ্জমেণ্ট কৰিছে। ভাত খাবলৈ গৈ তাতে তেখেতসকলে 1.5 ঘণ্টামান সময় নষ্ট কৰিছে। নষ্ট কৰাৰ পিছত আমি ৰাইজে আমাৰ SDPO ছাৰ, OC ছাৰ যোৱাৰ পিছত 4টামান বজাত তেখেতসকলে ইয়াৰ পৰা গুচি গৈছিল। Sdrfৰ 4-5জনমান ইয়াত দল এটা আছিল। থকাৰ পিছত আমি সাধাৰণ ৰাইজে বাৰম্বাৰ কৈছোঁ ইয়াত যে ব্ৰিজৰ তলত ইয়াতে লাগি থকা যেন আমাৰ সন্দেহ হৈছে, ইয়াত নামিব লাগে। তেখেতসকলৰ কথা, ইয়াত নামিব নোৱাৰে। তেখেতসকলে বোলে ব্ৰিজৰ মানে আগভাটিত মানে নামিব নোৱাৰে, তেখেতসকলে বোলে ভয় খায়, কিবা বোলে থাকে তাত, এনেকুৱা ধৰণৰ Sdrfৰ মন্তব্য। তাৰপিছত আমি তেখেতসকলে ইয়াৰ পৰা গুচি যোৱাৰ পিছত সাধাৰণ ৰাইজে গোটেই ৰাতি ইয়াত উদ্ধাৰ অভিযান চলাইছিল, যদিও পোৱা নাই। ৰাতিপুৱা যেতিয়া মোৰ সতীৰ্থ জৈনউদ্দিন ইয়াত আহিলোঁ, অহাৰ পিছত ইয়াত ব্ৰিজৰ তলত কেইজনমান মানুহ থিয় থকা দেখা পালোঁ। তাৰপিছত দেখিলোঁ লাষ্টখন ভাহি আছে। তাৰপিছত আমাৰ এডভকেট, আমাৰ যিজনৰ ভাতিজী শ্বাহজামাল শ্বেখ, তেখেতৰ ভাতিজী হয়, তেখেতসকলে এটা ভটভটি নৌকা মেনেজ কৰি আমি সকলে লগত থাকি এইটো লাষ্টটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ যে আমাৰ চাপৰি মানুহক এনেকুৱা আমাক অৱহেলিত ভাৱে, আমাৰ বেছি দূৰ নহয়, বিলাচীপাৰা মহকুমা, বিলাচীপাৰা টাউনৰ পৰা মাত্ৰ 6 কিলোমিটাৰ পকী ৰাস্তা, পকী দলং আছে। ইয়াত কোনো যাতায়াতৰ কোনো অসুবিধা নাই। এইখিনি সময় আহোঁতে তেখেতসকলে যে ইমান গাফিলতি কৰিব পাৰে, আমি ধিক্কাৰ জনাইছোঁ মহকুমা প্ৰশাসনক। ভিডিঅ' ৰিপৰ্ট আছাম টুডে।